ইয়াত চাওক কি সুন্দৰ পৰিৱেশ। আজি দেওবাৰৰ দিন, বিভিন্ন ধৰণৰ মানুহ আহিছে ইয়াত ফুৰিবলৈ। চাওক সেই আহোমসকলৰ বিষয়ে আপোনালোকে জানক, আমাক কি ধুনীয়াকৈ আমাৰ অসমখন তেওঁলোকে শাসন কৰিছিলে, কেনেধৰণে তেওঁলোকে কি ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিলে, যুদ্ধ কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ অস্ত্ৰ পালন লৈছিলে, সেইখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাব। আপোনালোকক শিশুসকলক এই বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব পাৰিব। এইটো চুকাফা ক্ষেত্ৰৰ এৰিয়াটো মই অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তাত বেছিকৈ কৰিব নোৱাৰি, ভিতৰখন দেখুৱাব নোৱাৰি, সেইকাৰণে আপোনালোকক বাহিৰখনকে অলপ অলপ দেখুৱাইছোঁ। আপোনালোক আহিলে নিশ্চয় ইয়াত কি কি আছে আপোনালোকে নিজে চাব আৰু তেতিয়া গম পাব কিমান সুন্দৰ সুন্দৰ আমাৰ পুৰণি ৰজাসকলৰ কাপোৰ কানি, আমাৰ জাতি জনজাতিসকলৰ কাপোৰ, তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ কেনেকুৱা ধৰণৰ আছিলে, আপোনালোকে চাই তাৰ বিষয়ে জ্ঞান পাব পাৰিব। সেই আমাৰ মাইনা আজি চাই খুব ভাল পালে, ঘূৰি ফুৰিছে বাপেকৰ লগত। সৌখন যে দেখিছে সেইপিনেদি সেইটো প্ৰৱেশ পথ হয়, সেইপিনেদি আহিব লাগিব। চাউলুং চুকাফাৰ স্মৃতি সৌধত আপোনালোকে চেণ্ডেল খুলি সোমাব লাগিব। এইটো হৈছে চাউলুং চুকাফা ক্ষেত্ৰৰ সংগ্ৰহালয়। ইয়াত আহোমসকলৰ বিভিন্ন ধৰণৰ পুৰণি যুগৰ বস্তু ৰখা হৈছে। আপোনালোকে তাক চাবও পাৰিব, শিশুসকলক ইয়াৰ বিষয়ে জ্ঞান দিব পাৰিব। বহুত ধুনীয়া ধুনীয়া জেগা হয়, চালে আপোনালোকে বুজি পাব। ইয়াত ফটো তোলা নিষেধ, গতিকে ইয়াত ফটোবোৰ দেখুওৱা নহয়। আপোনালোকে নিশ্চয় আগতে আহিছে চাগে, তথাপিও মই আকৌ এবাৰ ক'লোঁ আপোনালোকে এবাৰ আহক আৰু ইয়াত চাওকহি কেনেকুৱা কেনেকুৱা বস্তু ৰখা হৈছে। পুৰণি দিনৰ বস্তুবোৰৰ বিষয়ে আপোনালোকৰ নলেজ বাঢ়িব এইবিলাক চোৱাৰ ফলত। আহোমসকলে ব্যৱহাৰ কৰা বৰটোপ, ইয়াত গুলি ভৰাই পেলাই হেৰি কৰে, গুলিয়াই। সেইটো হয়, এইটো বৰটোপ বুলি কয়। সেইটো যে দেখিছে সেইটো চুকাফা ক্ষেত্ৰৰ ওপৰত থকা এটা চিন। ইয়াক কি কয়, ড্ৰেগন বুলি কয় চাগে। বৰ ধুনীয়া লাগিছে দেখিবলৈ। খেলিব লাগে আকৌ ইয়াত, এনেকৈ খেলিলেই হ'ল। চেণ্ডেল ভালে আছে, হা মই চাইছোঁহে এইবিলাক। আমাৰ ল'ৰাই স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ চাবলৈ আহিছে, হয় নাই? এয়া চুকাফা ক্ষেত্ৰৰ পাছফালখন, হয়নে নহয়? এয়া চুকাফা ক্ষেত্ৰৰ পাছফালখন, বেক চাইডটো, এইটো বেক চাইড চুকাফা ক্ষেত্ৰৰ। কি ধুনীয়া ধুনীয়া প্লেচ আছে দেখা নাই? ফটো মাৰিবলৈ আহিব লাগে। এইখন আমাৰ চুকাফা ক্ষেত্ৰ, স্বৰ্গদেউ আহোম ৰজা চুকাফাৰ। তেখেতক ইয়াত সমাধি কৰা হৈছিলে। তেওঁৰে চিনস্বৰূপে এই চুকাফা ক্ষেত্ৰ ইমান সুন্দৰকৈ সজোৱা হৈছে। আপোনালোকে আজৰি সময়ত ইয়াত অকণমান উপভোগ কৰিবলৈ আহিব পাৰে। আপোনালোকৰ মইনাহঁতক দেখুৱাবলৈ আনিব পাৰে। এনেকুৱাবিলাক জেগা দেখুৱালে যথেষ্ট শিশুসকল উপকৃত হ'ব আৰু বুৰঞ্জীৰ বিষয়ে সিহঁতৰ জ্ঞান বাঢ়িব।